দ্য গ্ৰেটেষ্ট লাই অফ 21st century 21 শতিকাৰ আটাইতকৈ বৃহত্তম আৰু ডাঙৰ মিছা HIV/AIDS যি HIV সংক্ৰমিত হয় মানুহৰ দেহৰ পৰা অন্য মানুহৰ দেহলৈ কোৱা হৈছিলে সেক্সুৱেল কন্টেক্ট ব্লাড যদি ট্ৰান্সফিউজন কৰা হয় যদি ইনজেক্ট কৰা হয় HIV থকা মানুহৰ ব্লাড অন্য মানুহৰ দেহত যদি প্ৰৱেশ কৰে তেনেহলে হ'ব পাৰে মানুহৰ HIV আৰু এয়া HIV যদি এবাৰ প্ৰৱেশ কৰে আপোনাৰ দেহত তেনেহলে আপোনাৰ মৃত্যু অনিবাৰ্য অতি সোনকালে হৈ যাব আপোনাৰ মৃত্যু এই কথা আমি বৰ্তমান সময়ত HIV বিষয়ে জানো কিন্তু পোহৰলৈ আহিছে এই কথা যে HIV বা AIDS হৈছে আটাইতকৈ ডাঙৰ এটা স্কেম যি ব্যৱসায় বৰ্তমান সময়ত আসলতে দ্বিতীয় বৃহত্তম ব্যৱসায় আখ্যা দিছে ডক্টৰ বিশ্বৰূপ ৰায়চৌধুৰী সদ্যহতে প্ৰশ্ন হৈছে যে এই যি বৃহৎ স্কেম এই বৃহৎ স্কেমৰ আঁৰত বাৰু আছে কোন ডক্টৰ বিশ্বৰূপ ৰায়চৌধুৰীকো কিন্তু এই স্কেম এক্সপ'জ কৰিবলৈ বহুতো বাধা দিয়া হৈছিলে কিন্তু ইয়াৰ পিছতো তেওঁ এই কথা সম্পূৰ্ণভাৱে ঘোষণা কৰিছে লগতে এখন কিতাপ তেওঁৰ বৰ্তমান সময়ত প্ৰকাশ পাইছে HIV/AIDS দ্য গ্ৰেটেষ্ট লাই অফ 21st century এই সকলো বিষয় আজি এই ভিডিঅ'ত জানিব পাৰিব লগতে মই এয়াও জনাওঁ যে অতি সোনকালে হয়তো আপুনি সংবাদ মাধ্যমতো এই কথাবোৰ লাহে লাহে দেখিবলৈ পাব কিন্তু যদিহে সম্ভৱ হ'ব এইখিনি সংবাদ মাধ্যমে দেখুৱাব যদিহে এই সকলোবোৰ আচলতে মেনেজ হৈ থকা নাই কিয়নো এয়া আটাইতকৈ ডাঙৰ ব্যৱসায় মেডিকেল সায়েন্স আটাইতকৈ ডাঙৰ স্কেম বুলি ক'ব লাগিব এই মুহূৰ্তত যিমান টকা বৰ্তমান সময়ত সংগ্ৰহ কৰা হৈছে HIV/AIDS নামত আপুনিও জানে HIV/AIDS প্ৰিভেণ্ট কৰাৰ নামত HIV/AIDS যি আচলতে ৰিচাৰ্চ কৰাৰ নামত বহুত টকা নিশ্চয়কৈ খৰচ হৈ আছে যি আচলতে বেমাৰৰ কোনো অস্তিত্ব নাই সেই বেমাৰৰ ভয় খুৱাই সংগ্ৰহ কৰি থকা হৈছে বৰ্তমান সময়ত টকা আৰু এই সকলো বিষয় আজি এই ভিডিঅ'ৰ সম্পূৰ্ণ শেষলৈ চালে আপুনি নিশ্চয়কৈ জানিব পাৰিব প্ৰথমবাৰৰ বাবে অসমীয়া ইউটিউব চেনেল ৰাজ টকিজ ইন এছমিজত প্ৰচাৰ কৰা হৈছে এই সকলো বিষয় গতিকে আপুনি নিশ্চয়কৈ শ্বেয়াৰ কৰক এই সকলোৱে যাতে জানিব পাৰে আমাৰ এই ভিডিঅ'ৰ সম্পূৰ্ণ শেষলৈ চাওক নহ'লে আপুনি গোটেইখিনি কথা নিশ্চয়কৈ বুজিব নোৱাৰিব পোনপ্ৰথমে আমি আগবাঢ়িছোঁ আমাৰ মূল বিষয়লৈ জনাই আছিলোঁ যে HIV যি কোৱা হৈছে গ্ৰেটেষ্ট লাই অফ 21st century ইয়াৰ আৰম্ভণি প্ৰথম কেনেদৰে হ'ল ডিস্কভাৰ অফ HIV লুক মণ্টেগনাৰে কৰিছিলে নোবেল প্ৰাইজ তেওঁ ইতিমধ্যে পাইছে আৰু মানুহৰ দেহত কিন্তু HIV পোৱা নাযায় বুলি তেখেতে বহুত আগতেই যেতিয়া আচলতে আৱিষ্কাৰ হৈছিলে HIV ভাইৰাছ তেতিয়াই ঘোষণা কৰিছিলে এতিয়া প্ৰশ্ন হয় যে মানুহৰ দেহত কেনেদৰে আহিল HIV কেৰী মুলিছ নামৰ এজন বিজ্ঞানী যি আচলতে নোবেল প্ৰাইজ লাভ কৰিছিলে PCR টেষ্ট ইনভেণ্ট কৰিছিলে তেওঁ PCR টেষ্ট এটা এনেকুৱা টেষ্ট যি টেষ্ট বৰ্তমান সময়ত কৰা হয় গোটেই পৃথিৱীত যে HIV পজিটিভ নে নিগেটিভ সেয়া চিনাক্ত কৰিবলৈ কিন্তু কেৰী মুলিছে লগতে এয়াও কৈ যায় যে যি PCR টেষ্ট তেওঁৰ দ্বাৰা ইনভেণ্ট কৰা হৈছিলে এই PCR টেষ্টে কিন্তু ডিটেক্ট কৰিব নোৱাৰে HIV ডিটেক্ট কৰিব পাৰে কেৱল HERV হিউমেন ইণ্ডোজেনিয়াছ ৰেট্ৰোভাইৰাছ PCR টেষ্টত এয়া সম্পূৰ্ণকৈ উল্লেখ থকাৰ পিছত যে HIV ডিটেক্ট কৰিব নোৱাৰে ডিটেক্ট কৰিব পাৰে HERV হে হিউমেন ইণ্ডোজেনিয়াছ ৰেট্ৰোভাইৰাছ তেনেহ'লে কেনেদৰে এজন ব্যক্তিক PCR টেষ্টৰ জৰিয়তে আচলতে HIV পজিটিভ বুলি কোৱা হয় সেই কথা মই আপোনাক জনাইছোঁ এই কথা বিশ্বৰূপ ৰায়চৌধুৰীৰ যি আচলতে তেওঁৰ গৱেষণা তাৰ পৰা পোৱা তথ্যৰ পৰা পোহৰলৈ আহিছে এই কথা যে যিখিনি সময়ত আমাৰ দেহত হৈ থাকে নিউমনিয়া ডায়েৰিয়া বা কিছুমান টাইপৰ কেঞ্চাৰ এনেধৰণৰ বেমাৰ যদি আপোনাৰ দেহত থাকে সেইখিনি সময়ত যদি আপুনি টেষ্ট কৰে PCR টেষ্ট HIV টেষ্ট যদি কিবা কাৰণত আপুনি কৰে সেইখিনি সময়ত আপোনাক পজিটিভ দেখুৱাব HIV কিয়নো যিখিনি সময়ত আমাৰ এই ধৰণৰ বেমাৰ নিউমনিয়া ডায়েৰিয়া ইত্যাদি বহুদিন যদি ডায়েৰিয়া হৈ থাকে তেনে সময়ত আমাৰ দেহত নিজে নিজে এটা ভাইৰাছ প্ৰডিউচ হয় সেইটোৱে হৈছে HERV আৰু এই HERV হে ডিটেক্ট কৰে PCR টেষ্টে আৰু যেতিয়াই HERV ডিটেক্ট হয় PCR টেষ্টে যেতিয়াই পজিটিভ দেখুৱায় তেতিয়াই কোৱা হয় যে HIV পজিটিভ এনেধৰণৰ আচলতে কৰি অহা হৈছে আৰু ইয়াৰ পিছতে HIVৰ ঔষধ দিয়া হয় সেই ব্যক্তিজনক মনে মনে কোৱা হয় যে তেওঁৰ HIV হৈছে আৰু HERV কে HIV বুলি ডিটেক্ট কৰাৰ পিছত যি ঔষধ
আচলতে ব্যৱহাৰ কৰিবলৈ দিয়া হয় ৰোগীক সেই ঔষধ জনাৰ পিছত হয়তো আপুনিও সকলোখিনি কথা গম পাবলৈ সক্ষম হ'ব। ঔষধ ব্যৱহাৰ কৰিবলৈ দিয়া হয় কিমোথেৰাপিৰ, আৰু কিমোথেৰাপিৰ ঔষধ প্ৰথম সময়ত আচলতে এই যি HIV-ৰ ঔষধ, এই HIV-ৰ ঔষধকে কিমোথেৰাপিত ব্যৱহাৰ কৰি থকা হৈছিল বুলি জানিবলৈ দিছে বৰ্তমান সময়ত ডক্তৰ তথা গৱেষক ডক্তৰ বিশ্বৰ ৰায়চৌধুৰীয়ে। আৰু এই ঔষধ কেৱল ইমিউনিটি ছিষ্টেম আমাৰ যি আছে, এণ্টিবডিজ যি প্ৰডিউচ হয় আমাৰ দেহত, আমাৰ যি বেমাৰ, এই বেমাৰৰ সৈতে যুঁজিবলৈ সেই এণ্টিবডিজ লাহে লাহে কম কৰি আনে কিমোথেৰাপিত তাৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু এয়া ব্যৱহাৰ কৰা হয় পুনৰবাৰ HIV নামত, HIV ঔষধ দিয়াৰ নামত এই কিমোথেৰাপিৰ ঔষধ দিয়া হয় বৰ্তমান সময়ত। আৰু লাহে লাহে মানুহজনক আচলতে এণ্টিবডিজ যি আমাৰ প্ৰ'টিন, এটা এক টাইপৰ প্ৰ'টিন যি মানুহৰ দেহক আচলতে সক্ষমতা প্ৰদান কৰে বেমাৰৰ সৈতে যুঁজে, এই বেমাৰৰ সৈতে যুঁজা ক্ষমতা লাহে লাহে কমাই আনে আৰু শেষত মানুহজন মৃত্যুবৰণ কৰে। এইখিনি সময়ত যদি কিবা কাৰণত তেওঁ ঔষধ খোৱা বন্ধ কৰে, HIV-ৰ কিবা কাৰণত যদি ঔষধ খোৱা ৩-৪ মাহ বন্ধ হৈ যায়, তেনেহ'লে তেওঁৰ দেহত যেতিয়া এণ্টিবডি লাহে লাহে প্ৰডিউচ হ'ব ধৰিব, যেতিয়া বেমাৰৰ সৈতে যি তেওঁৰ বেমাৰ হৈ আছিল, অন্য বেমাৰ নিউম'নিয়া বা কলেৰা, ডায়েৰিয়া ইত্যাদি বা কোনো টাইপৰ কেঞ্চাৰ, তেনেহ'লে সেই যি বেমাৰ তেওঁৰ হৈ থাকে সেই বেমাৰৰ পৰা তেওঁক মুক্ত কৰিব। কিয়নো যদিহে তেওঁ নকৰে HIV-ৰ ঔষধ গ্ৰহণ, তেনেহ'লে তেওঁৰ এণ্টিবডিজ লাহে লাহে প্ৰডিউচ হ'ব নিজৰ দেহত আৰু বেমাৰৰ সৈতে যুঁজি তেওঁৰ সেই HCRVহে আচলতে থাকে, এই HCRVক নোহোৱা কৰি পেলাব আৰু HIV-ৰ আচলতে বুলি কোনো নাথাকিব তাত। মেডিকেল ছায়েন্সৰ আটাইতকৈ ডাঙৰ স্কেম যিটো আচলতে জানিবলৈ দিয়া হোৱা নাই, CDC যিটো কোৱা হয় চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল, ইয়াত জড়িত থকা বুলি কৈছে পোনে পোনে আচলতে ডক্তৰ বিশ্বৰ ৰায়চৌধুৰীয়ে, লগতে FDA, IMA যাক কোৱা হৈছে আমাৰ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন, এই IMAও জড়িত থকা বুলি কোৱা হৈছে। ডক্তৰ বিশ্বৰ ৰায়চৌধুৰীয়ে এই কথা পোনপ্ৰথমবাৰৰ বাবে পোহৰলৈ যেতিয়া আনিবলৈ বিচাৰিছিল, সেইখিনি সময়ত বাধাও প্ৰয়োগ কৰা হৈছিল, কিন্তু চেলেঞ্জ কৰিছিল IMAক ডক্তৰ বিশ্বৰ ৰায়চৌধুৰীয়ে যে তেওঁ আচলতে ইনজেক্ট কৰি দেখুৱাব, যদিহে তেওঁলোকে লৈ আহে কোনোবা HIV পজিটিভ ব্যক্তি, তেওঁ নিজে ইনজেক্ট কৰি দেখুৱাব আৰু সেই ইনজেক্ট কৰাৰ পিছত যদিহে তেওঁৰ দেহত পোৱা যায় HIV, তেনেহ'লে তেওঁ মানিব যে HIV বুলি কিবা আছে। এনেধৰণে আচলতে এয়া তেওঁলোকক চেলেঞ্জ দিছিল, কিন্তু IMA বা FDAৰ কোনো ব্যক্তি তেওঁৰ যি চেমিনাৰ এজন আহিবলৈ নহ'ল, তাৰ বিপৰীতে সকিয়নিহে দিয়া হ'ল, উকিলৰ জৰিয়তে সকিয়নি দিয়া হ'ল যে এনেধৰণৰ কাম তেওঁ কৰিব নোৱাৰে। বৰ্তমান সময়ত জনাবলৈ লৈছোঁ যে এয়া আচলতে পোহৰলৈ আহিছে, যি টকা আমি দিওঁ ভগৱানৰ নামত, সেই টকা যেনেদৰে কাৰ হাতত যায় আপুনি নিশ্চয় জানে, ঠিক তেনেদৰে HIV/AIDS প্ৰিভেণ্টৰ নামত, HIV/AIDS যি ৰিচাৰ্জৰ নামত যিমান টকা খৰচ হৈ আছে, যিমান আচলতে খৰচ বৰ্তমান সময়ত হৈ আছে, সেই টকাৰ কাৰ পৰা বৰ্তমান সময়ত সংগ্ৰহ কৰি থকা হৈছে আপুনি নিশ্চয়কৈ গম পাবলৈ সক্ষম হৈছে। ভয় খুৱাই টকা সংগ্ৰহ কৰি থকা হৈছে, এটা বিগেষ্ট স্কেম বৰ্তমান সময়ত পোহৰলৈ আহিছে। আৰু পোনপ্ৰথমবাৰৰ বাবে আমি শ্বেয়াৰ কৰিছোঁ এই কথা, হয়তো আপুনি পোনপ্ৰথমবাৰৰ বাবে অসমীয়াত পাবলৈ পাইছে, আৰু শ্বেয়াৰ কৰক সকলোৰে বাবে এই ভিডিঅ'। ডক্তৰ বিশ্বৰ ৰায়চৌধুৰীৰ কথা মই নিশ্চয়কৈ এইখিনি সময়ত জনাওঁ আপোনাক, ডক্তৰ বিশ্বৰ ৰায়চৌধুৰীনো আছিলে কোন।